friends, welcome back to my YouTube channel Bobby's Wonderful Blog. আশা কৰিছো আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। আহকচোন আজি ৰাতিপুৱাৰ শুভ আৰম্ভণি কিদৰে কৰো। এয়া হৈছে এইবিলাক হৈছে লাই পালেং আৰু লাইখিনি হৈ গ'ল আৰু পালেংখিনি আছে মই ইয়াতে অলপমান জংঘল হৈছে আৰু এইখিনি মই চাফা কৰি দিওঁ আৰু ধনিয়াও আছে যেহেতু আৰু এইবিলাক হৈছে বিলাহীবোৰ সব ফুলিছে এতিয়া লাগিব আৰু এইদৰে মানে আমি গোবৰ সাৰৰ দ্বাৰা প্ৰস্তুত হোৱা শাক পাচলি খালে নিৰোগী হৈ থাকিব পাৰোঁ আৰু ঘৰতে হ'লে ভালো লাগে অলপমান ঘৰতে যত্ন কৰিলে আমি কেমিকেল বিহীন শাক পাচলি খাব পাৰোঁ ঘৰতে আৰু এতিয়া মই গা চা ধুই আহিলোঁ মানে ৰাতিপুৱাটো অলপ মানে সেউজীয়াৰ লগত প্ৰকৃতিৰ সেউজীয়াৰ লগত কটালো ভাল লাগিলে আৰু মানে এতিয়া আমি এঠাইলৈ যাম বুলি ভাবিছোঁ গতিকে মই ৰেডি হৈ লওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ A few moments later আৰু এতিয়া এয়া আমি যাব ওলাইছোঁ ৰেডি হৈছোঁ যাবৰ কাৰণে পকোৱা ৰাস্তাৰে আমি আগবাঢ়ি গৈ আছোঁ আমাৰ গন্তব্য স্থানলৈ প্ৰকৃতিৰ কি যে ভাল লগা দৃশ্যবোৰ উপভোগ কৰি আমি আগবাঢ়ি গৈ আছোঁ সঁচাকৈয়ে আমাৰ অসমখন প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ আৰু এইখন হৈছে অভয়পুৰীত থকা এখন নাৰিকলৰ ফাৰ্ম বহুত ডাঙৰ ফাৰ্মেই হয় মই আপোনালোকক অলপমান দেখুৱালোঁ এয়া বৰপেটা ৰোড চেণ্ট্ৰেল বেংকত যিহেতু ইয়াতেও মোৰ কাম আছে চাৰিটা বাজিলে আৰু এতিয়াহে আমি আহি পালোঁ আৰু এয়া আমাৰ একেবাৰে বেঙেনা ভাজি আছে আমাৰ কাৰণে আৰু এখেতে পুৰা বাচন ধুই আছে মুখে দেখুৱাই দি আছে মুখে নেদেখুৱাই আৰু এতিয়া এয়া 5:30 বাজি এয়া ভাত খাই আছোঁ ঘৰত দেৰি হ'ব যাই পাওঁতে মই আহিছোঁ ঘৰত আৰু মা আছে সৰু বাইদেউ তাতে গতিকে ফোন কৰিয়ে কথা পাতিলে আৰু এতিয়া যাব ওলাইছোঁ আমি ভাত পানী খোৱা হৈ গ'ল এতিয়া যাম দেৰি হ'ল বহুত এতিয়া প্ৰায় 6টা বাজিল আৰু যাই পাওঁতে দেৰি হ'ব আমি যাম এতিয়া বাই বাই নাই কি কৰি আছা তোমালোকে কি কৰি আছা পৰি যাবা দেই বাই 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 আমি যাম এতিয়া আৰু এতিয়া এয়া আহি আমি ঘৰ সোমাইছোঁ
এতিয়া আহি পাওঁতে প্ৰায় 8:30 9টা মানেই বাজিল আৰু যিহেতু আমি ঘৰৰ পৰা ওলাওঁতে দেৰি হৈছিল গতিকে দেৰি হ'ল আহি পাওঁতে আৰু সৰুৰ পৰা যিখন ঘৰত ডাঙৰ হ'লোঁ সেইখন ঘৰত মানে অলপ সময় গৈ আহিব লগা হোৱাৰ বাবে মনটো বেয়াও লাগিলে কিন্তু উপায় নাই এই যিহেতু নিয়ম আহিবতো লাগিবই সেইকাৰণে মই ভাবোঁ ল'ৰা মানুহবিলাকৰে বহুত বেছি ভাল হয় সিহঁতে যিখন ঘৰত মানে সৰুৰ পৰা ডাঙৰ হয় সেইখন ঘৰতে থাকিব পাৰে মোৰ অনুভৱ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ